নমস্কাৰ খুলুমবাই আগুনমহীয়া শীতৰ এই সন্ধিয়া চৰ্যা আৰু মনীন বৰকটকী স্মাৰক ন্যাসৰ আয়োজন বুধবেলি এক শীৰ্ষক অসমীয়া বড়ো দ্বিভাষিক কবি সন্মিলনলৈ আপোনালোক আটাইকে আদৰণি জনাইছো। নৈ ৰাৱাৰী যতু মাৱাও নুংথাং মুংখৌ বৰাই বাই। আমি মূল কাৰ্যসূচীলৈ যোৱাৰ আগতে সদ্যপ্ৰয়াত কবি 9 ডিচেম্বৰত আমাৰ পৰা আঁতৰি যোৱা যোগেন তাই আৰু 12 ডিচেম্বৰত আমাৰ পৰা আঁতৰি যোৱা মীৰা ঠাকুৰৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিম। এতিয়া আমি মূল অনুষ্ঠানৰ ভিতৰলৈ যাবলৈ বিচাৰিছো। আজিৰ এই অনুষ্ঠানত সঞ্চালকৰ আসন গ্ৰহণ কৰিবলৈ মই ৰাজীৱ বৰুৱাদেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। বৰুৱাদেৱক আদৰণি জনাব আমাৰ সুতশ্বিনী কৃষ্ণ আৰু এতিয়া সভাৰ কাৰ্যসূচী আছে আদৰণি ভাষণ। এই আদৰণি ভাষণ আৰু আমাৰ বুধবেলি যিটো অনুষ্ঠানটোৰ বিষয়ে এটি চমুটোকা আগবঢ়াব ডক্টৰ লুৎফা খানম ছেলিমা বেগমে। তেখেত আমাৰ চৰ্চাৰ সম্পাদক। তাৰ আগতে মই মোৰ বাই জোখত খালী হৈ থকা চকী ঘূৰাবৰ বাবে ডক্টৰ প্ৰণৱ ভট্টাচাৰ্যদেৱক আৰু মনোজ বৰপূজাৰীক মই নিমন্ত্ৰণ কৰিছোঁ মঞ্চলৈ। আসন খালী হৈ থাকিব নাপায়, গতিকে ধন্যবাদ। এতিয়া ডক্টৰ প্ৰণৱ ভট্টাচাৰ্যক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছোঁ। আৰু মনোজ বৰপূজাৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। এয়া মনোজ বৰপূজাৰী, সকলোৱে জানে। এতিয়া আমি আসন গ্ৰহণ কৰিলোঁ আৰু এতিয়া আদৰণি ভাষণ শুনিম ডক্টৰ লুৎফা খানম ছেলিমা বেগমৰ পৰা। আজিৰ কবি সন্মিলনৰ সঞ্চালক ৰাজীৱ বৰুৱাদেৱ, আমন্ত্ৰিত কবিসকল, কবিতাৰ অনুৰাগীসকল আৰু বুদ্ধি সমাজ, আপোনালোকৰ কাব্যপাঠৰ দ্বাৰা আনন্দ লাভ কৰাৰ প্ৰাক মুহূৰ্তত চৰ্যাৰ বিষয়ে এতিয়া আভাস দাঙি ধৰিবলৈ বিচাৰিছোঁ। অসমৰ এগৰাকী স্বনামধন্য কবি, কলা সমালোচক নীলমণি ফুকনৰ 89 সংখ্যক জন্মদিন উপলক্ষে তেখেতৰ কেইগৰাকীমান অনুৰাগীয়ে 2022 চনৰ 10 ছেপ্টেম্বৰত নীনাদ্য শংখধ্বনি নামেৰে এটি কাব্য অনুষ্ঠানৰ আয়োজন কৰি কবিগৰাকী জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
পৰৱৰ্তী সময়ত সেইসকলেই চৰ্যা গঠন কৰে। চৰ্যাৰ উদ্যোগত 19 জানুৱাৰী 2024 চনত গোলাপী জামুৰ লগ্ন শীৰ্ষক নীলমণি ফুকনৰ প্ৰথম স্মৃতি দিৱস উপলক্ষে এটি কাব্য অনুষ্ঠানৰ আয়োজন কৰে। পুনৰ 10 ছেপ্টেম্বৰ 2024 তাৰিখে কবিগৰাকীৰ জন্মদিনত চৰ্যাই অনুষ্ঠিত কৰে তুমি সৈনিক তোমাৰেই উন্মোচনৰ ক্ষমতা শীৰ্ষক আন এটি অনুষ্ঠান। এই অনুষ্ঠানত জীৱনকালত তৰুণ প্ৰজন্মক সততে উৎসাহ উদ্দীপনাৰে উজ্জীৱিত কৰা নীলমণি ফুকনৰ জীৱন দৰ্শনক প্ৰবহমান কৰি ৰখাৰ উদ্দেশ্যে 2021 আৰু 23 বৰ্ষৰ প্ৰকাশিত নিৰ্বাচিত 4টা কবিতা সংকলনৰ বিষয়ে দুগৰাকী বিশিষ্ট সমালোচক ডক্টৰ বিভাস চৌধুৰী আৰু ডক্টৰ পৰী ইলৈদাৰীয়ে সমালোচনাত্মক পৰ্যালোচনা আগবঢ়ায়। সেই সভাত নীলমণি ফুকনৰ সাহিত্য একাডেমী প্ৰাপক কবিতা নামৰ সংকলনখন লেখক অনুবাদক সাংবাদিক বিনোদ ৰিংগানিয়াই কৰা হিন্দী অনুবাদ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি সাংবাদিক অনুবাদক দিনকৰ কুমাৰে। আৰু আজি চৰ্যাৰ তৃতীয় আয়োজন। চৰ্যা হ'ল অসমীয়া সাহিত্য সংস্কৃতিৰ নামত উৎসৰ্গীকৃত এটি গোট। কবিতাৰ ক্ষেত্ৰখনত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰাটো এই গোটৰ অন্যতম উদ্দেশ্য। সেয়ে কবিতাৰ উৎকৰ্ষৰ বাবে নতুন চিন্তা নতুন ধ্যান ধাৰণাক আদৰি লৈ নতুন নতুন কাৰ্যসূচী হাতত লৈ কাম কৰি যাবলৈ চৰ্যা বদ্ধপৰিকৰ। সাহিত্যৰ সৈতে আন্তঃসম্পৰ্ক থকা বিভিন্ন কলাৰ সাম্প্ৰতিক চিন্তা চৰ্চাৰ প্ৰচাৰ প্ৰসাৰতো চৰ্যাই উদ্যোগ ল'ব। লগতে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ কৰ্মৰাজিৰ বিভিন্ন দিশৰ বিষয়ে চৰ্চা কৰাটো চৰ্যাৰ বিশেষ বিষয় হিচাপে গণ্য কৰা হ'ব। আমি জানো যে যিসকলে নিজ মাতৃভাষাত কবিতা লিখে তেওঁলোক সেই ভাষাটোৰ প্ৰেমিক আৰু সেৱক। প্ৰতিটো ভাষাৰে শব্দ ধ্বনি সুৰ লয় ছন্দ স্পন্দন নিজস্ব বৈশিষ্ট্যৰে মহিমামণ্ডিত। নজনা ভাষা এটাত কবিতা এটা শুনিলে অথবা গান এটা শুনিলেও মন প্ৰাণ উজ্জীৱিত নোহোৱাকৈ নাথাকে। ভাষা একোটাৰ সঞ্জীৱনী শক্তি তাতেই। অসম নামৰ এই মুলুকত আমি বিভিন্ন ভাষা ভাষী লোকে একেলগে বসবাস কৰাই নহয় সাংস্কৃতিক একতাৰ ঐক্যসূত্ৰৰেও বান্ধ খাই আছো। অসমীয়া কবিতাৰ জয়যাত্ৰাত বিভিন্ন ভাষা কৃষ্টি সংস্কৃতিয়েও সমৃদ্ধি প্ৰদান কৰিছে। কবিতা যদি মানৱ জাতিৰ মাতৃভাষা হয় আমি ভাষা বৰ্ণমালা ভিন ভিন হলেও আমাৰ ভাষা বৰ্ণমালা ভিন ভিন হলেও একে মাতৃভাষাৰ ভাষাত সংবেদী মনৰ কথা প্ৰকাশ কৰি আহিছো। সেয়ে আজি আমি আশা কৰিছো যে বড়ো আৰু অসমীয়া ভাষাৰ কবিসকলৰ স্বকণ্ঠত স্বৰচিত কবিতা শুনি কাব্যানন্দ লাভ কৰি এক অনন্য কাব্যিক পৰিঘটনাৰ সাক্ষী হৈ লম। সংসাৰ খেলা এনেকুৱাই মায়া মাত্ৰ মনৰ আশা চিৰদিনেই বিফল। মায়া মায়া সকলো মায়া এতিয়া ধনী এতিয়াই দুখীয়া এইদৰেই সাল সলনি হৈ আছে সংসাৰৰ খেলা এনেকুৱাই মায়া মাত্ৰ। এইটো আছিল শ্ৰদ্ধেয় মোহিনী মোহন ব্ৰহ্মই অসমীয়ালৈ অনুবাদ কৰা বড়ো লোকগীতৰ অসমীয়া ভাঙনি। ধন্যবাদ। গজন্থম। ধন্যবাদ গজন্থিং। এতিয়া আমাৰ কাৰ্যসূচী অনুসৰি অসমীয়া আৰু বড়ো কবিতা সন্ধিয়া আমি উদযাপন কৰিম। আমি এই সন্ধিয়ালৈ 10 গৰাকী কবিক বড়ো ভাষাত আৰু অসমীয়া ভাষাত চৰ্চা কৰা কবিক নিমন্ত্ৰণ কৰিছিল আৰু কেইগৰাকী আমাৰ মাজত নাই যদিও আমি ভাৰ্চুৱেল মাধ্যমেৰে দুগৰাকীমান বড়ো কবিক আমাৰ মজিয়াত পাম। আমি ইতিমধ্যে আমাৰ চৰ্চা অনুষ্ঠানটোৰ বিষয়ে আমাৰ সম্পাদকে আপোনালোকক জনালে। মই সেইবোৰ চৰ্চা নকৰোঁ। এতিয়া ভাবোঁ যে কবিসকলে কবিতা পাঠ কৰক, আমি একান্ত মনে শুনো
উপস্থিতিৰ সংখ্যাও কম, গতিকে খুব কান্ত মনে শুনাৰ এটা পৰিৱেশ গঢ়ি উঠিছে। ই এটা ইতিবাচক দিশ বুলি মই গণ্য কৰিছোঁ। আৰু এতিয়া মই ভাবোঁ এই কবিতা পাঠ অনুষ্ঠানটো আৰম্ভ হওক। প্ৰথমতে আমি কবি ডক্টৰ প্ৰণৱ ভট্টাচাৰ্যক তেখেতৰ দুটা কবিতা পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰত্যেককে দুটা কবিতা পাঠ কৰিবলৈ কোৱা হৈছে। আৰু কবিতাবোৰৰ বিষয়ে তাৎক্ষণিক মন্তব্য দিয়াত মই পক্ষপাতী নহয়, গতিকে সেই বিষয়ে মই একো নকওঁ। যিহেতু আচলতে কবিতা ঘাইকৈ অনুভৱৰ উপলব্ধিৰ বস্তু, গতিকে আপুনি বিশেষকৈ বুজি পোৱাত মই গুৰুত্ব নিদিওঁ, গতিকে অনুভৱ কৰিব লাগিব। খিৰিকীৰে সদায় দেখি থকা ধুনীয়া ছোৱালীজনী খিৰিকীৰে চাইহে ভাল লাগে, বাটত হঠাৎ লগ পালে হয়তো আপোনাৰ মোহভংগও হ'ব পাৰে। গতিকে কবিতাৰ যি মায়া যাদু সেয়া বৰ্তি থাকক। আৰু মই ডক্টৰ প্ৰণৱ ভট্টাচাৰ্যক তেখেতক কবিতা পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি ধন্যবাদ সঞ্চালক ডাঙৰীয়া। প্ৰথম কবিতা বোধিসত্ত্ব। আজি বুদ্ধৰ দেশলৈ যাম। কেনেকৈ যাম? খোজকাঢ়িয়েই যাম কিজানি। কথা নকওঁ, কথা শুনিম। কথা পাতিলে দেখোন নিজেও ক'বলগীয়া হয় কথা। হিংসাৰ কথা বহুদিন সুধিলোঁ, লগ পালে আজি অহিংসাৰ কথা সুধিম। বুজিম বুদ্ধৰ চকুৰ ভাষা। গছৰ কথা সুধিম, সুধিম বুদ্ধই বৃক্ষক ভাল পাইছিল কিমান। পানীৰ কথা সুধিম, বুদ্ধি বৃক্ষক ভাল পাবলৈ জলধৰাই ক'ৰ পৰা বোৱাই আনে পানী। আকাশতো পানী, মহাকাশতো পানী। প্ৰেমৰ কথা সুধিম, প্ৰেমে কেনেকৈ হৃদয়ত ধৰি ৰাখিব পাৰে যশোধৰা গোলাপ। পত্নী বুলি ক'বলৈ বুদ্ধৰ ওচৰত মোৰ সাহসেই নাথাকিব। কায়াৰ কথা নুসুধো, বুদ্ধই যদি কয় ছায়াহে সঁচা তেতিয়া। অসীম অনন্তৰ কথা সুধিম, কেনেকৈ অনন্ত আকাশত সাৰে আছে পূৰ্ণিমাৰ জন্তু। যুদ্ধৰ কথা কৈ বুদ্ধৰ সপোনৰ টোপনি নাভাঙো। জন্মৰ কথা কৈও বুদ্ধক মনত পেলাই নিদিও মৃত্যুময় শৰীৰৰ ৰসায়ন। এতিয়া বুদ্ধৰ দেশত কিজানি মই ভবা কথাবোৰৰ একোৱেই নাই। বুদ্ধৰ দেশৰ পৰা উভতি অহালৈ আমাৰ মানুহবোৰক বুজাবা সময়, বুজাবা মাটিতে উপজি তেওঁ শিল হৈছিল আৰু সময়ত হৈ পৰিছিল বোধিসত্ত্ব। আনাই তেখেতক সম্ভাষণ জনাইছে। আহক। নমস্কাৰ।
মোৰ প্ৰথম কবিতাৰ শিৰোনাম শূন্যৰ সতে সি আৰু সন্ধ্যা। স্বনিৰ্মিত কাৰাগাৰৰ আন্ধাৰত আধা পোৰা নুমাই যোৱা চিগাৰেটডাল হুপি হুপি সন্ধিয়াটো গাঢ় কৰি তুলিছে সি তাৰ চাহটোকে দেখা নাই, কিন্তু মজিয়াৰ কেনভাছত ব্যস্ত চিত্ৰকৰ আঙুলিৰে ঘূৰাই ঘূৰাই আঁকি আছে এটা ডাঙৰ শূন্য, তাৰ ভিতৰত আৰু এটা শূন্য, আৰু এটা আৰু এটা বিন্দু শেষ নোহোৱালৈকে আঁকিয়ে আছে শূন্য, আৰু সোমাই গৈছে সেই বিন্দুলৈ, অন্ধকাৰ বিন্দুলৈ। স্থিতি আছে স্থিতিস্থাপকতা হেৰাল, স্থিতি আছে স্থিতিস্থাপকতা হেৰাল। কলা বিন্দুত নাই সংগ্ৰামৰ সজীৱতা, শব্দ বা মানুহৰ সান্নিধ্য, কোনো হেঁপাহ নাই কুশলে থকাৰ। মাটিৰ পৰা তেজৰ পৰা গজি উঠা হেঁপাহবোৰ ঘূৰ্ণীয়মান গতিৰে কৃষ্ণ গহ্বৰলৈ সোমাই গৈ থাকে। সি হেনো এজন কবি আছিল, অভিমানী, খঙাল, স্পৰ্শকাতৰ কবিৰ চৰিত্ৰ। সন্ধ্যাবোৰ তাৰ বৰ আপোন আছিল। মাকৰ দৰে সন্ধ্যাকো সি খেতিয়কৰ স্ত্ৰী বুলি ভাবিছিল। মেখেলা উজোৱা সন্ধ্যাৰ কলাফুল আৰু গোৰোহাত লাগি থকা বোকাৰ গুণ শুঙি শুঙি মহাকাশচাৰী হৈ পৰিছিল সি। আৱিষ্কাৰ কৰিছিল নভোলিপি, তৰা, হাতীপতি, মেঘ আৰু জোনৰ বৰ্ণমালা। সেই লিপিৰে হেঁপাহবোৰ লিখোঁতে আকাশখন ঘাম লগা হাতৰ তলুৱাৰে মচি লৈছিল। কেনা লগা কেঁকুৰিত দৰৱ মৰাৰ আগতে, উৎপুৰি চিগাৰেটটো আধাতে নুমাই যোৱাৰ আগতে ধূলিয়ে মেৰিওৱা মলিয়ন দিনবোৰ খৰঙি গিলিছিল। ৰাতিৰ চকুবোৰ গিলিছিল নিদ্ৰহীনতাই। অকলশৰীয়া হ'ল সি, ভীষণ অকলশৰীয়া। নিজকে কাটি ছিঙি নিজৰ তেজতে ভাহি থাকে। মৰা শুকুৰবাৰ কেনে অকাটা গোন্ধাইছে। নিজকে গালি পাৰি পাৰি আন্ধাৰ বিন্দুটোৱে লৰচৰ কৰে। এইবাৰ মজিয়াত সি কণমানি শূন্য এটা আঁকে। সেই শূন্যটোক আলফুলে সাবটি ল'বলৈ আৰু এটা শূন্য আঁকে। শূন্যবোৰক সাবটি সাবটি বহল হৈ গৈ থাকে শূন্যবোৰ, আৰু গোটেই আকাশখন কজলা মেখেলাত পথাৰৰ গোন্ধ লগা খেতিয়কৰ তিৰোতাজনী সকলো সোমাই পৰে শূন্যত। তৰা খেতিৰ মাজে মাজে হাতীপতিৰ বঙিয়াৰে সি গৈ থাকে সন্ধ্যাৰ পিছে পিছে। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম সিদিনা তোমাৰ হাতৰ শিৰাৰে। সিদিনা তোমাৰ হাতৰ শিৰাৰে কলিজালৈ সোমাবলৈ খুজিছিলোঁ। মনিটৰত দেখিছিলোঁ কঁপি কঁপি আগবাঢ়ি যোৱা সূক্ষ্ম নলিকাডাল। তোমাৰ বন্ধ ধমনীৰ দুৱাৰ মুখত থমকি ৰৈছিল। মনিটৰত দেখিছিলোঁ কঁপি কঁপি আগবাঢ়ি যোৱা সূক্ষ্ম নলিকাডাল তোমাৰ বন্ধ ধমনীৰ দুৱাৰ মুখত থমকি ৰৈছিল, আৰু মই উশাহ ল'বলৈ পাহৰি গৈছিলোঁ। তুমি জানা, ময়ো জানো, কলিজাৰ বাহিৰতো আছোঁ, ভিতৰতো আছোঁ। দুচিন্তাৰ জঁটত ওলমি থকা আন্ধাৰবোৰ ঠেলিবলৈ খোজকাঢ়ো বৰা তাহানিৰ দলে। দুচিন্তাৰ জঁটত ওলমি থকা আন্ধাৰবোৰ ঠেলিবলৈ খোজকাঢ়ো বলা তাহানিৰ দৰে। লোড শ্বেডিঙৰ গলিয়ে গলিয়ে তোমাৰ ছবিৰ লয়লাখ ৰেখাৰ আঙুলি, তুলিকাৰ বলিষ্ঠ ৰেখাবোৰ আঙুলি খুলি দিব ধমনীৰ বন্ধ বাট। অ কলিজাৰ আকাশ পোহৰ হৈ বৈ আহ। সেই নলিকাডালক ঈৰ্ষা কৰিছিলোঁ জানা। তোমাৰ কলিজালৈ সোমাই যোৱা নলিকাডালক ইমান সহজতে সোমাবলৈ পাৰি নেকি কলিজালৈ? আৰু সেই উলট পালট পাহাৰৰ চূড়াবোৰ, সেইবোৰ হেনো হৃদয় লিপি। সেই লিপিত লিখা আছে তোমাৰ কলিজাৰ হৰণ ভগনৰ কথা। কিন্তু তোমাৰ কলিজাৰ কথা তেনেকৈ লিখিব নোৱাৰি। যি কথা লিখা তুমি কেনভাছত, যি কথা লিখা তুমি গীতবোৰত। দৰৱেৰে ভৰা মেজখনত সতেজ ফুলৰ টাবত জীৱন ফুলে। ঘড়ী কাটাই জুখি মাখি দিয়া সময়বোৰ গছপুলিৰ দৰে পুতি থৈ দিছোঁ। তুমি জানা, ময়ো জানো, কলিজাৰ ভিতৰতো আছোঁ, বাহিৰতো। ধন্যবাদ। ধন্যবাদ। আপোনাৰ কবিতাৰ বিষয়ে আগতে মই কৈছিলোঁ যে মন্তব্য নিদিওঁ, যিহেতু এই কবিতাৰ যি বোধ, এই বোধৰ ব্যাপ্তি, বোধৰ বহুত
সুদীৰ্ঘ ব্যক্তি গতিকে আমি কবিতা ব্যাখ্যা কৰিবলৈ গ'লে আমাৰ বুধ বেলি অকালতে মাৰ যাব গতিকে আমি কবিতাৰ ব্যাখ্যা নকৰোঁ আৰু পৰৱৰ্তী কবিগৰাকী হ'ল আমাৰ মোৰ বাওঁ কাষে ৰৈ থকা বহি থকা মনোজ বৰপূজাৰী মই তেওঁ কবিতা পাঠ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে তেখেতক সম্বৰ্ধনা জনোৱা হৈছে গতিকে আমি আমাৰ কবিৰ সংখ্যা খুব সীমিত গতিকে অনুষ্ঠান খুব দীঘলীয়া নহয় এটি নাতি দীৰ্ঘ অনুষ্ঠান যদিও মই ভাবোঁ এটা গহীন অনুষ্ঠান হৈছে আচলতে মাইকৰ প্ৰয়োজনে নাই দুটা কবিতা পাঠ কৰিবলৈ মোক অনুৰোধ কৰিছিল কৈছিল গতিকে দুটা কবিতা লৈ আহিছোঁ আৰু প্ৰকাশিত কিতাপত আছে মই জানো এইখিনি কবিতা যি দুটা কবিতা পাঠ কৰিম ইয়াত উপস্থিত থকা অধিক সংখ্যকেই নেজানে বা পঢ়া নাই গতিকে মই সাহ কৰিছোঁ এইকেইটাকে পাঠ কৰিবলৈ যদিও প্ৰকাশিত প্ৰথম কবিতা শব্দ এটা হৈ আছে প্ৰথম কবিতা শিৰোনামটো পৰিব্ৰাজক নৈ সপোনতে এটা ঘূৰিত মই মোক দেখিছোঁ নৈ এখন লগ পাওঁ সোঁৱৰণি আৰু বাসনাৰ ৰন্ধলিত ৰণুৱাই ঘূৰপাক খায় আচলতে বন্দিত্ব বৰণ কৰে সপোনৰ মাজৰে এটা সপোনত তাম্ৰেশ্বৰীয়ে মাৰিলে বাণ আৰু মই মহাকথকীয়ে ধাৰ কৰিলোঁ ফেঁচাৰ গুগুলি ধাৰত উঠিল নৈৰ সংগক নিশাচৰ চাইৰেণ মোৰ সমস্যা বাঢ়ে দুগুণি নৈ 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 মোৰ নে আপোনাৰ নৈ নৈখন নিজৰ হ'ল বুলি ডাঠি কয় কোনে নৈ গৰ্ভৰ পৰা ওলোৱা এশোটা কান্দোন হিমে জুইৰ বিপাকত চকু পানীয়ে পাত থাকিলে হয় কিয়ে হয় হয় পৰ্বতে নামনিয়ে দ হওক বাম হওক নৈয়ে গতি হয় কিয়ে হয় হয় নৈৰ চপ্তত খামুচি ইজনে সিজনৰ মুণ্ডপাত আৰু কটকি উদঙীয়া হৈ নৈক আৱেগৰ বশ কৰি পণবন্দী কৰিব খুজি অথচ নৈ সদায় পৰিব্ৰাজক এনেকৈ ক'লেই সমস্যাৰ ওজন নকমে নৈ গৈ থাকে নে ৰৈ থাকে কোনেও ডাঠি নকয় ঠিক সপোনৰ দৰেই হয়তো খেয়ালি সপোন আহে ৰৈ যায় হেৰাই পুনৰ উপজে কাঠুলাৰ দৰে এইটো প্ৰথম কবিতা মই খালি ইয়াত ভাষাৰ কথা কৈ দিওঁ নহ'লে পাঠক শ্ৰোতাৰ প্ৰতি যেন অবিচাৰ কৰা হ'ব সেইটো মোৰ ব্যক্তিগত ধাৰণা কথা হৈছে কি ইয়াৰ যিটো নেপথ্য কথা
তাত দেউৰী জনগোষ্ঠীৰ ইতিহাস কিংবদন্তিখিনি সোমাই আছে তেওঁলোকৰ বিহুগীতত এষাৰি বাক্য ৰিপিট কৰি থাকে হয় কি হয় এইটো আহিছে ইয়াতে হিমেজুই বুলি এটা শব্দ আহিছে হিমেজুই মানে বিৰাট অমংগলৰ কথা তেওঁলোকে বুজায় ৰাজ্যতীয় অমংগল এইখিনি কথাবোৰ আহিছে কাৰণে দেউৰী জনগোষ্ঠীৰ মানুহে তেওঁলোকৰ ইতিহাসৰ মানুহখিনি খুব ভালকৈ বুজি পাব নহ'লে বুজি নাপায় বস্তুটো সেইকাৰণে মই অবিশ্বাস কৰা হ'ব বুলি তাকে জনাই দিব লগা হয় দিয়েও বহুতে এলিয়টৰ পৰা আৰম্ভ কৰি ময়ো দিছোঁ মোৰ ফুটনটো পঢ়ি দিয়া নাই দ্বিতীয় কবিতাৰ কোনো শিৰোনাম নাই কবিতা বুলি এইটো ক'ৰবাত উলিয়াইছিলোঁ এইডৰা মাটিত নিৰাই থোৱা আছে এটা শতিকা ঘাঁহে বনে সাঁচি থোৱা ঘৰুৱা ভেটি অলপ চিকুণালেই পাবা তেওঁ মোক ক'লে মই সুধিলোঁ ঘাঁহ এলাগী হোৱা মানেই বনৰীয়া নহয় জানো জোপোহাৰ গুৰিত আত্মসমৰ্পণ নহয় জানো তেওঁ ক'লে এইখিনি ঘাঁহ বন এলাই বাৰু নহয় এলাগীও নহয় এইখিনি ঘাঁহ বনে কোচ পাতি লৈছে সহস্ৰ ঋতুৰ সোঁৱৰণি ঘাঁহত সিদ্ধিৰ চিন থাকে শতিকাৰ উত্তৰাধিকাৰীয়ে আপোন সিদ্ধিৰ বাবে তীৰ্থবৰণ কৰে এই তৃণসজ্জিত মাটিডৰাত বাৰে বাৰে ঘাঁহনিডৰা পূৰ্বপুৰুষৰ আশীষ ঘাঁহনিডৰাই পূৰণ কৰে উত্তৰ পুৰুষৰ অমল ইচ্ছা আৰু ঋতু সংহাৰক ঘাঁহনিডৰাই প্ৰজন্মৰ বীজ ঘাঁহনিডৰাই ধাৰণ কৰে প্ৰাচীন মূলৰ উৎসৱ মই ক'লোঁ ময়ো অমৃত আকাংক্ষা ভাৰ হৈ আনিছোঁ তেওঁ মোক ক'লে মাটি আৰু ঘাঁহৰ ঐক্যত তোমাৰ মনোৰথ সাজু কৰা যি ঐক্য অনাৰম্বৰ যি আয়োজনত সাৱলীল তোমাৰ উদ্যান ভাষাৰ বনানীত আপোনভাৱে নিজক মেলি ধৰে ঘাঁহনিডৰাই সন্মুখত দুহাত মেলি মোৰ সজুৰ উপস্থিতি আৰু ক'বলৈ পাঙি থোৱা এষাৰ এয়া মই আৰু মোৰ তেওঁ হয় তেওঁ মোৰ অনাবিল সত্তা মোৰ আত্মীয়তা যাৰ বাহিৰে ঘাঁহনিডৰাক দিবলৈ মোৰ আন একো নাই ধন্যবাদ ইয়াতো মই এটা কথা কৈ দিব লাগিব সেই ঘাঁহনিডৰাৰ কথাবিলাক মই ইমান আৱেগিক হৈ পেলাই এইখিনি লিখিছোঁ তাৰ কাৰণ হৈছে এটা বিশেষ কামত মই উজনি অসমৰ গৈ পেলাই এখন গাঁৱলৈ গ'লোঁ দেউৰী জনগোষ্ঠীৰে গাঁও তাত এডোখৰ মাটি আছে নদীৰ পাৰত এৰা পৰিলে ঘাঁহে চাহে বননিৰে হাবিৰে ভৰা তাতে ভীমবৰ দেউৰী আৰু তেওঁৰ পূৰ্বপুৰুষৰ মাটি ভেটি আছে এতিয়াও হেনো খান্দিলে তাত ইটাৰ হেৰি পোৱা যাব ভীমবৰ দেউৰীটো আজি আমাৰ কাৰণে কিংবদন্তিসুলভ আমি সকলোৱে জানো তেওঁৰ বৰঙণি তেওঁৰ বিষয়ে কিবা এটা কাম কৰিবলৈ গৈ সেই মাটিডোখৰ যেতিয়া আৱিষ্কাৰ কৰিলোঁ এইখিনি কথা মোৰ মনত খেলালে গতিকে মই ভাবি লৈছোঁ মই কল্পনা কৰিছোঁ মই ভীমবৰ দেউৰীৰ লগত কথা পাতিছোঁ মাটিডোখৰ কিন্তু কোনো চিন চাপ নাই এইখিনিয়ে মোৰ উপলব্ধি তাতে গৈ ধন্যবাদ মই এতিয়া আমাৰ মনোজ বৰপূজাৰী আৰু ডক্টৰ প্ৰণৱ ভট্টাচাৰ্যক মঞ্চৰ সন্মুখৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আসন যিকোনো এখন আসন কোনো আপত্তি নাই এতিয়া মই মঞ্চলৈ দুগৰাকী কবিক আমন্ত্ৰণ জনাব বিচাৰিছোঁ সৌৰভ শইকীয়া আৰু বিজয় শংকৰ বৰ্মা আমি দুয়োগৰাকীকে আমাৰ মঞ্চত আদৰা হ'ব সম্ভাষণ জনোৱা হ'ব আহক এতিয়া বিজয় শংকৰ বৰ্মা আৰু সৌৰভ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব আৰণে এয়া সম্বৰ্ধনা জনাইছে বিজয় শংকৰ বৰ্মা আৰু সৌৰভ শইকীয়াক
গতিকে আমি পলম নকৰি দুয়োগৰাকীৰ পৰা আমি কবিতা শুনিম। প্ৰথমতে জ্যেষ্ঠতাৰ ভিত্তিত সৌৰভ শইকীয়াৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। সময় আহে শগুনৰ দৰে উৰি, সময় আহে শগুনৰ দৰে উৰি, বিৰিয়ানী নে কুন্দুম চুইগিত দেধাৰ বিক্ৰী হৈছে, ৰাস্তাই ৰাস্তাই মানুহৰ ঢল, দেৱী দৰ্শন, কোনোবা গুচি যোৱাৰ বাদে কোনোবা আহিও থাকে, প্ৰতিটো প্ৰত্যাহ্বানেই একোটা পেনাল্টি শ্বুট আউট, জীৱন এখন খেলপথাৰ, জীৱন ৰঙাংগন, আমি প্ৰত্যেকেই মৌলিক একোটা ক'লা বগা ফুটবল, কোনে খেলিব পাৰিছে আমাক, সময় আহে শগুনৰ দৰে উৰি, আহে আহে। তাকে দেখি হাইঠা চৰাইৰ হাবি শুনিও সিদিনা ৰং চালি ধৰিছিল, কাৰণ বেলিতকৈ বতাহৰ ভৰিতেই বল আছিল বেছি, সংঘৰ্ষ ৰক্তপাত নৱনিৰ্মাণ, মাটিৰ ফুটবলৰ তেজ বিয়পি পৰিছিল পৃথিৱীত, কি শিৰাই শিৰাই ৰক্ত নহয় বৈ গৈছে যেন লাভা স্ৰোত, জ্বলাই দিয়াৰ জ্বলি ছাই হৈ যোৱাৰ কি ভয়ংকৰ হাবিয়াস, হৃদয়ৰ উষ্ণতাই সম্পদ গাঁৱলীয়া ল'ৰাটোৰ, কিন্তু হত্যাৰ বাসনা আছিল পৰিকল্পিত, সিহঁত যেন প্লাৱন, আৰু সেই প্লাৱনৰ দুৰ্ধৰ্ষ অশ্বাৰোহীহঁতে খুন্দি খুন্দি আমাক চোচৰাই টানি উটুৱাই লৈ গ'ল, নিৰ্দয়, কিন্তু সিহঁতে আমাৰ টেটু চেপি ধৰিছিল, মুহুৰ্মুহু আক্ৰমণ ৰচনা কৰিছিল, গৰ্জনত সিহঁতৰ সন্ত্ৰাসত আমাৰ ডিফেন্স হতচকিত স্তম্ভিত, শৰীৰ নহয় মনেৰেই আমি পিছ পৰি গৈছিলোঁ, ধুমুহা থিয় হ'ব পৰা নাই স্পেইন। মোৰ এইটো এটা মানে এটাই কবিতা, মই যদিও পাঠবোৰ লুটিয়াই আছোঁ, কিন্তু এইবোৰ মানে এডাল সূতাৰে কথা, ফুটবলৰ কবিতা মই মানে আজি আপোনালোকৰ ওচৰত পঢ়িছোঁ আৰু ইমান কি ধৰণে কমিউনিকেট কৰিব পাৰিছোঁ নাজানো। জীৱন মানে কেৱল খ্যাতি নহয়, গ'ল প্ৰকৃতিৰ আত্মাভিৰি ধ্বনিত বতাহত, গছে বনে উশাহ মেলে ফুটবল, মেঘৰ পাইন গছত গুটিৰ দৰে লাগি আছে ঘূৰণীয়া আলিংগনৰ ফুটবল, এখন বাইবেল এটা ফুটবল, এটা ফুটবল সম্পূৰ্ণ আৰু সুন্দৰ, স্তব্ধতা কালপুৰুষ উজাগৰি নক্ষত্ৰ, পৃথিৱীৰ মানৱৰ সপোনৰ, জীৱন বিচাৰে ফুটবলে, জীৱন মানে কেৱল খ্যাতি নহয়, জীৱন এখন খেলপথাৰ, ফুটবলৰ জৰিয়তে মানুহৰ মনত মই আবেগ জগাবৰ চেষ্টা কৰোঁ, সেই যে নিষ্পাপ বলটো, সেইখনেই পৃথিৱীৰ মুখ, মই দেখা শেষ দৃশ্য। এবাৰ মোৰ দ্বিতীয় কবিতা, এখন পেইণ্টিঙৰ সন্মুখত লৈ
আছিনাম আছিনাম যেন গছবোৰৰ ওপৰেদিহে শব্দহীন ছায়া তুলি সিহঁত খোজকাঢ়ি গৈছে আৰু দূৰৈৰ পৰা দেখাত এনে লাগিছে শাৰী শাৰী চাংঘৰবোৰৰ মধুচিৰি ভাঙি গৈছে। চকু চাপ মৰা দুজনী মিচিং ছোৱালী এইপাৰে আকাশৰ তলত বৰণ কৰাইছে। দিচাঙৰ বুকুত লাহে লাহে বেহি মাৰ যাব ধৰিছে। মূৰত পানী কলহ লৈ শোৱা হাতী দেশৰ ৰেখা অঁকা এচটা সেন্দুৰীয়া মেঘৰ সতে দূৰণিৰ গাঁওখনিৰ ফালে আগবাঢ়িছে। কি কথা পাতিছে তাহাঁতে? মোৰ উকা কাগজলৈ ৰংবোৰ উৰুৱাই উৰুৱাই আনিছে। সিহঁতে মৰমৰ বুকুচা বৈছে, সিহঁতে কলহত ভৰাই আনিছে। আৰু আচৰিত, মোৰ চকুৰ আগতেই ছায়াবাজিৰ দৰে হঠাৎ গছবোৰ ফালি চিৰি ওখ হৈ হৈ বিয়পি গ'ল। মূৰত ভৰা কলহ লৈ সিহঁত ওখ হৈ হৈ বিয়পি গ'ল। দূৰৈৰ দিচাংখনিতকৈও এধাৰ গাঁওখনিতকৈও। আৰু যেন হঠাৎ ইমান ওখ হৈ গ'ল, আৰু যেন হঠাৎ ইমান ওখ হৈ গ'ল, মেঘ পাৰ হৈ তাহাঁতে ৰঙা আকাশ চুৰি গ'ল। আহ, কোনে আঁকিছে এই ছবিখন, যাৰ সন্মুখত অথনিৰে পৰা থমক মাৰি মই ৰৈ আছো? ধন্যবাদ সৌৰভ শইকীয়া, এজেণ্টাইন। এতিয়া ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কবিতাখনি আমি বিজয়ক তেওঁৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ। প্ৰথমটো কবিতা বিহুৱ বিস্মৃতি। ইয়াত 3টা খণ্ড আছে, ইমান দীঘল নহয়। পাটকিৰ পানী খাই বাঢ়িছিলোঁ। পাটকি মানে পাতকোৱা। পাটকিৰ পানী খাই বাঢ়িছিলোঁ, জোনক চন্দ্ৰ বুলিয়ে কৈছিলোঁ আৰু কলংক। লাও টুকুৰাৰ নিমখ এজেবাৰ পানীত ভাহি আছিল জীৱন, তথাপি স্থানাংক আছিল। মোৰ কিটচেনৰ ফ্ৰিজত বৰফৰ মাজত যি আছে এখন জড় পৃথিৱী। লোডশ্বেডিঙৰ দৈত্য মোৰ কবিতাবোৰ মাৰি নেপেলাবা। মোৰ পাটকিৰ সোঁৱৰণি কাণৰ মলিহীন, মণি বিচৰা দি বিচাৰি ফুৰিছোঁ বিস্মৃতিৰ পেটত। কৰবাত মিল এটা আছে, এই যে মোৰ ৰুপিয়া বাথানৰ পিঠ চচা কঠীয়া তলি, দুখৰ দুখৰ গৰুহাৰ, গধূলি বজাৰৰ কেৰাচিন চাকিৰ নাচনি পোহৰ, লাঙি জালৰ শাকৰ শুকান বাঁহডালৰ নিচিনা। আৰু হয়তো সাপো পাৰ হৈ আকৌ সাপেদি উভতি অহাৰ নিচিনা। বিলত তিৰবিৰাই ভেটফুলৰ পাহি, ৰদত তিৰবিৰাই পানী, কিনো উৎসাহত মোৰ জুবুৰীয়াই খনেপতি পানীত পাতি হাঁহচনি। সংগীত তৰংগ নে স্তব্ধতা, পানী নে বায়ু, নৈকট্য নে দূৰত্ব, শব্দ নে নৈশব্দ। এনে লাগে সদায় গধূলি বিনা কুটিৰৰ দৰ্জা ঠেলি কাঠৰ পঢ়া টেবুলখনৰ কাষলৈ গৈ দাঁত ফেমৰ চশমাযোৰ মুখৰ ভাৱ দি মচে। এনে লাগে ফ্লাইঅভাৰৰ বিহুৱ বিন্দুত এযোৰ দাঁত চশমা, মহানগৰৰ পৰা নামি যাবলৈ ধৰা সূৰ্যটোৰ ফালে মুখ কৰি। হয়, এযোৰ পাৱাৰী চশমা। ধন্যবাদ। অলপতে লিখা কবিতা এটা পাঠ কৰিছোঁ।
অগ্ৰজ মনোজ দাই অকণমান ফুটনোট দিছিলে ইয়াৰ আগৰ কবিতাটো এই কবিতাটোৰ বিভিন্ন ধৰণৰ অনুষংগ আছে যদিও এটা মই একেবাৰে ওচৰৰ নিকট অনুষংগ এটাৰ কথা উনুকিয়ালে যদি মানে উনুকিয়াই নিদিওঁ তেতিয়াহ'লে অকণমান মোৰো বেয়া লাগিব এইটো হৈছে কমলানন্দ ভট্টাচাৰ্যৰ বিলত বিৰাই পদমৰ পাহি আৰু সেইটোৰ লগত চাইকোভস্কিৰ সোৱান লেক বুলি যে বেলে অপেৰা তেনেকুৱা হয় আছিল বিখ্যাত আৰু চাইকোভস্কি মই পাণবজাৰৰ পোষ্টেলৰ কোৱাৰ্টাৰত আছিলোঁ আৰু সন্মুখতে এই পুলিচৰ এই পুখুৰীটো আছে পদুম পুখুৰীটো আৰু তাতে ৰাজহাগৰে যেনেকুৱা কোৰহাল কৰে মোৰ কাৰণে সেইটো সদায় মোৰ খিৰিকীৰ সন্মুখৰ সোৱান লেক আছিলে মানে আৰু এতিয়া তাত ৰিভাৰ ফ্ৰণ্ট যিয়েই নহওক সেই সোঁৱৰণিটো আজি স্মৰণ কৰিছোঁ এই কবিতাটো হৈছে কালদিয়া ঘাটত ময়ূৰৰ পাখিয়ে ৰামধেনু আঁকিছে আকাশত ময়ূৰৰ পাখিয়ে ৰামধেনু আঁকিছে আকাশত ধেনু চৰাই চৰাই ভাগৰুৱা কলীয়া কানাই কালদিয়াৰ বালিত পৰি বাগৰে জিৰাই ৰাধাৰ পদুম চকু উঠে ভাহে যেন চকুৰ পানীয়েহে জনম দিয়ে নদী ইপাৰৰ ঘাটত কদম ফুলে ৰাতি জোৰ মলয়াৰ আঙুলিয়ে লিৰিকি বিদাৰি চাই পাতবোৰ জোনাকত কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান গোন্ধত ব্যাকুল সিপাৰৰ কুকুৰ আকুল ৰাধা আজি যমুনাই কাপোৰ সলাইছে কালদিয়া ঘাটত ধন্যবাদ জেজেন থেং ডক্টৰ বিজয় শংকৰ বৰ্মন এতিয়া আমাৰ ইয়াত উপস্থিত থকা বড়ো কবি বোধহয় এগৰাকীও নাই আমি নিমন্ত্ৰণ কৰা গতিকে মই ভাবোঁ যে ইতিমধ্যে ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰী তেখেতে সুশৰীৰে উপস্থিত থাকিব নোৱাৰিলেও আমালৈ তেখেতৰ কবিতা পঠাই দিছে মই কবি কুশল দত্তক আমাৰ শ্ৰদ্ধাৰ সক্ৰিয় সদস্য কুশল দত্তক এই কবিতাটো এটা কবিতা নহয় এই কবিতাটো পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ বড়ো কবিসকলৰ নিয়ন্ত্ৰণ দায়িত্বত মই আছিলোঁ বড়ো কবিসকলৰ নিমন্ত্ৰণ দায়িত্বত মই আছিলোঁ গতিকে দুখটো মই গাত পাতি লৈছোঁ তিনিগৰাকী কবি অলপ দূৰৰ আছিলে বিশেষকৈ অঞ্জলি বসুমতাৰী বাইদেউ কোকৰাঝাৰ অৰবিন্দ উজিৰ তেখেতে লাংহীন কাৰ্বি আংলঙৰ বাকী কেইজন আহিম বুলি কৈছিলে কিন্তু শেষ মুহূৰ্তত নহ'লে অনিল বড়োচাৰী কিয় নাহিলে গম পোৱা নাই ফুকন দাই কাইলৈ মোক এটা কথা কৈছিলে যে নলবাৰীত তেওঁৰ ভতিজাকেইজন অলপ অসুস্থ হৈ আছে তাতে নলবাৰীত যাব লগা হ'ল কিন্তু যিমান পাৰে চেষ্টা কৰিম বুলি কৈছিলে আহিবলৈ কিন্তু শেষ মুহূৰ্তত নহ'লগৈ আৰু বিজিত গ'ল কলিকতা হঠাৎ যাব লগা হ'ল ৰেলৱেৰ কিবা কামত তেওঁৰ এতিয়া অঞ্জলি বাইদেউ আৰু বিজিত ৰামচেৰী আৰু অৰবিন্দ উজি এই তিনিজনৰ অলপ পিছতে আমাৰ স্ক্ৰীণত দেখুওৱা হ'ব তেওঁলোকৰ উপস্থিত থকা বুলি আমি ধৰিম আৰু ফুকন বসুমতাৰীদেৱে যিটো কবিতা পঠিয়াইছে মই সেইটো পাঠ কৰি দিব খুজিছোঁ মই হয়তো কবিতাটোৰ ভিতৰলৈ যিহেতু ভালকৈ যাব পৰা নাই গতিকে কিমান শুদ্ধকৈ পাঠ কৰিম নাজানো মই চেষ্টা কৰিম কবিতাৰ শিৰোনাম হাত বড়ো শিৰোনাম বাজাৰ ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰী এতিয়া ইয়াত
হাত বহিছে সৰু টেকেলিৰ সাজ সজ্জাৰ শাক পাচলিৰ মাছ কাছৰ তৰু ট্ৰেইনৰ জিকমিকিয়া হৰেক মালৰ প্ৰসাধন সামগ্ৰীৰ যৌৱন উৎসাহৰ সপোন সংগোপনৰ এতিয়া ইয়াত সকলো বিক্ৰী হয় এন্ধাৰ বিক্ৰী হয় ছাঁ পোহৰ বিক্ৰী হয় ঘুমতি বিক্ৰী হয় হাঁহি বিক্ৰী হয় সুখ বিক্ৰী হয় কান্দনো বিক্ৰী হয় গৰিহণা বিক্ৰী হয় নানা ধৰণৰ শব্দ বিক্ৰী হয় ধ্বনি বিক্ৰী হয় আৰু যে কত কি এতিয়া ইয়াত প্ৰতাৰণাও বিক্ৰী হয় চৰা দাম তেজ আৰু মাংসতকৈও তেজে পানীয়ে মৰম অভিমানে গলি গলি লুনিয়া হয় বিধৌত জীৱন এতিয়া ইয়াত সকলো বিক্ৰী হয় এমুখ হাঁহিও বিক্ৰী হয় এমুখ মৰমো বিক্ৰী হয় হাজৰ কপৌৰ দৰে বিক্ৰী হয় চেতনা বিক্ৰী হয় সৰ্বস্ব বিক্ৰী হয় এতিয়া ইয়াত জীৱনো বিক্ৰী হয় জীৱনৰ বাবে জীৱনো বিক্ৰী হয় ধন্যবাদ গজন থেং ডক্টৰ হুকুম চন্দ্ৰ বসুমতাৰী আৰু কবিতাটো পাঠ কৰাৰ বাবে কুশল দত্তক ধন্যবাদ বোধ হয় আমি আমাৰ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে বাকীসকল কবিৰ কবিতা শুনিবলৈ পাম আমি নিশ্চয় মঞ্চক ত্যাগ কৰিব লাগিব আৰু আমি তাতে বহোগৈ নমস্কাৰ অসমৰ এটি অগ্ৰণী সাহিত্য কলা সংস্কৃতি সংস্থা চৰ্যা আৰু মুনিন বৰকটকী স্মাৰক ন্যাসৰ যুটীয়া উদ্যোগত আয়োজিত অসমীয়া আৰু বড়ো ভাষাৰ নিৰ্বাচিত কবিৰ কাব্য সন্ধিয়াৰ আয়োজক চৰ্যা আৰু মুনিন বৰকটকী স্মাৰক ন্যাসৰ সভাপতি সাহিত্য বঁটা প্ৰাপক শ্ৰদ্ধাৰ অনুভৱ তুলসী ডাঙৰীয়া সম্পাদিকা শ্ৰদ্ধাৰ লুৎফা হানুম চেলিমা বেগম পৰিচালন ন্যাসৰক্ষী শ্ৰদ্ধাৰ ডক্টৰ মীনাক্ষী বৰকটকী প্ৰমুখ্যে ন্যাসৰ সন্মানীয় নেতৃবৃন্দ আৰু কৰ্মকৰ্তাসকল আজিৰ এই বিশেষ সন্ধিয়া মোক কবিতা পাঠৰ বাবে নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমতে মই মোৰ মূল বড়ো কবিতাটোৰ অসমীয়া অনুবাদটো পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া অনুবাদৰ শিৰোনাম কমাত থকা কবিতাটো কমাত থকা কবিতাটোৱে অকণো লৰচৰ নকৰাকৈ মোলৈ চাই আছে অৱশ্যে এইটো নিশ্চিতভাৱে কোৱা টান ঠিক মোলৈকে চাই আছে নে সকলো মানুহলৈ চাই আছে ধৰিবকে নোৱাৰি কালৈ চাই আছে অপলকভাৱে কেৱল চাই আছে এনেকুৱা লাগে যেন সেই চকু দুটাই কিবা কৈ আছে কিন্তু কি কৈ আছে সেয়া এক দুৰ্বোধ্য হাতৰ কিন্তু এয়া স্পষ্ট যে সেই চকু দুটাই অনৰ্গলভাৱে কিবা কৈ আছে পিছে বিপদটো এইখিনিতেই যে যাৰ বাবে কোৱা হৈছে তেওঁলোক চাগে কৰ্ণ ৰোগত আক্ৰান্ত কৰ্ণ কপাটৰ চাৰিওকাষে তেওঁলোকে শুনে কেৱল উই চিৰিঙাৰ চিৰিচিয়নি জুই ধোঁৱা আৰু ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা কণ কণ শিশুৰ কলিজা কপোৱা আৰ্ত চিঞৰ প্ৰথম যিদিনাখনেই শুনিছিল সেইদিন ধৰি আজি কপতি কবিতাটো কমা অৱস্থাতেই পৰি আছে অসমীয়া অনুবাদ ইমানেই তাৰপিছত মই মূল বড়ো কবিতাটোলৈ আহিবলৈ ওলাইছোঁ মূল বড়ো কবিতাটিৰ শিৰোনাম
कमायाव थानाय खन्थाइ कमायाव थानाय खन्थाइया थोंगोरै आंनि फारसे नायहरदों बबेखानि गमायै बुंनाया गोब्राब आंनि फारसे नायहरदों ना जे बैनिबो फारसे नायहरदों थिराङै हमनो हाया लरेटबो मावा थोंगोरै नायहाबबायल' थायो बै मेगन थाइनैया माबा बुंगासिनो दं नाथाय मा बुंगासिनो दं बेखौसो बुजिस' हाया जेनेबा बाथ्रा फान्दायसो नाथाय बे खोथाया सान हर बादि रोखा दि बै मेगन थाइनैया फाख्रि बिलाइ मावनाय बादि माबा बुंगासिनो दं नाथाय मादि खैफोद गोबांनि खोमायावनो टिनिटास बेरामसो जाबाय बादि खोथाफ्रानो रोखायै खोमायाव हाबा जेनेबा खोमानि सोरगिदिं गुसेंग्राफोरनि रेव रेवायनायल'सो अर उखुन्दै आरो जोबस्रां दामोलफोरनि गेजेरनिफ्राय जे दिनखालिनो खोनादोंमोन गोथै बिमानि बिखायाव आहार सोबनानै फेलें जानाय उखैहाबनाय गोरलैनि अख्रां नांगा गोबार गाबख्रावनाय बै दिनखालिनिफ्रायनो बै खन्थाइया खमायाव दं एसेनोसै मूल बर' कबिताটো इमानै दिनखालिनिफ्रायनो बै खन्थाइया खमायाव दं एसेनोसै मूल बर' कबिताটো इमानै আমি বড় কবি ডক্টর আর উজির তেখেত হল সাহিত্য একাডেমি প্ৰাপক অৰবিন্দ উজিৰ তেখেতৰ কবিতাটো শুনিলো আমি তেখেতক বেজেন থেং জনাইছো আৰু এতিয়া আমাৰ পৰৱৰ্তী কবিতা বড়ো কবিতা বড়ো ভাষাত চৰ্চা কৰা কবিতা আমি শুনিম তেখেত অঞ্জলি বসুমতাৰী তেখেত কোকৰাঝাৰৰ বাসিন্দা গতিকে মই অংকুৰ ৰঞ্জন ফুকনক তেখেতৰ কবিতাটো শুনাবলৈ অনুৰোধ জনাইছোঁ খুলুমবাই সৰ্জা আৰু মুনিন বৰকটকী ন্যাসৰ যুটীয়া উদ্যোগত অনুষ্ঠিত বুধবেলি অনুষ্ঠানত উপস্থিত সকললৈ মোৰ শুভেচ্ছা জনালো অসমীয়া বড়ো দ্বিভাষিক কবি সন্মিলনত আপোনালোকৰ লগত অনলাইনত লগ হৈছো এটি স্বৰচিত বড়ো কবিতা অসমীয়া অনুবাদৰ সৈতে প্ৰস্তুত কৰিবলৈ লৈছো কবিতাৰ শিৰোনাম आं थैनाय नङा दिनै आंनि थैनाय सान दिनै आंनो होनाय जागोन थैनायनि साजा फोथारसे रायजोनि सिगाङाव दिनै आं जिउ गारगोन आं मोनथिया बिसोर मेगन मोदै लानानै फैगोन ना गोरबो गोरबो अरगें आं मोनथिया जानांगौ बिसोरबो मा दायनि आं दायनिगिरि एबा थारैनो आं दायनिगिरि मारने थासारिया माबादि रायजोफ्रा खाना खुजा बबा ना बेंगुरा सोदोब बिहुंनि रावा बेयाव गुबुन नामा बिग्रायनाय होननाय सोदोब फंसे बाराव बिरोना गोरबोआव रोदोमो एबा रायजोनि मोजांनि थाखाय साननानै सोरहाबा बेयाव खर' सायोना साया मोनथिनो मोननाय जायाखै बेखौल' मोनथिनो मोनदों बेयो सिमां रायजोनि गोमोथाव हादोर जानो हागौ इउटोपिया बेनि मुं एबा एनिमेल फार्म एबा वेस्टलेन्ड आंनि साजाया खुंथाय बेरेखा नङा आं खुंथायनि बेरेखा फंसे राव बुंफेरबोआखै आंनि साजाया उग्रपन्थानि थाखाय नङा आं बमा बारुद
अरगें हाथियार माब्लाबाबो दैफेराखै आंनि दाया सिखाव खावनायनि नङा आथिखालाव सिखावहाथ' साजा जाफेरला थगायनाय सुसिनाय सोबख'नाय बुथारनाय एबा जिनाहारि बेफोरनि मोनसेबो धारा नाङाखै आंनाव नंखाय बुङैया आंनि साजा जायोब्ला जानो हागौ मानसिखौ मोजां मोननायाव गोरोन्थि जादोंब्ला जानो हागौ नाथाय बेयोथ' आंनि गिबि मोजां मोननाय आरो जोनोम मोनथायबो गिबि मोजां मोननायनि सेरावथ' बयबो जायो बेहाल निराहा बेखायनो आं दिनैबो बुंगोन थैनायनि जौसाङाव गाखोनानै गले गले बुंगोन जिउखौ आं मोजां मोनो जेरै उदांस्रिखौ जेरै आंनि उदां थामोनथाखौ बेखायनो आं खांगोन जिउमाखौ दबथायजायै हाबिलाजों बेखायनो आं बुंगोन नों जा फेजेनजायै जिउमा सोर मेगन गोसा एरनानै होखो दुथां राजानो आंलायनो सिमां रायजोनि बारगासे मोगथांनि बार आंलायनो समायना मोगथांनि देरदोखोन सिमां आंलायनो उन्दुहाबनाय जिउमाखौ फोजाग्रा अखानायसिनि फेरेंगा बिसोरनि रंगिना सान हर बिसोरनि हावलादनि सुखु गोजोननि सुथुर हे आंनि आगोमा जिउमा गले गले बुथारस्लायस्लाय आंखौ दिनैनो बुथारथोंसै गले गले थैनायनिख्रुइ आं खनसेयावनो थैनो लुबैयो गोरबोसे आंगो फोथायथि बेसेनथि सैथो आरो जिउनि हायनाखौ गोबानानै बोलिसालाव आं गोदना फोलाव हरगोन फायारिं स्क्वाडाव बिखा फाथिगोन फासिनि दौलेङाव दिन्दां जागोन थेवबो आं मिन्थिगौ आं थैनाय नङा आं थैनाय नङा थैनाय नङा অসমীয়া অনুবাদ কবিতাৰ শিৰোনাম মোৰ মৃত্যু নাই আজি মোৰ মৃত্যুৰ দিন আজি মোক দিয়া হ'ব মৃত্যুদণ্ড এজাক ৰাইজৰ আগত আজি মই মৃত্যুবৰণ কৰিম মই নাজানো হিহত চকুপানী লৈ আহিব নে হৃদয়ত জুইৰ ফিৰিঙতি মই নাজানো হয়তো সিহঁতেও কি দুখত মই দুখী অথবা সঁচাকৈ মই দুখী নে পৰিস্থিতি কেনেকুৱা ৰাইজ মোক বধিৰ নে পংগু অভিধানৰ পৰিভাষা ইয়াত বেলেগ নে বিপ্লৱ বোলা শব্দটো বতাহত উৰে নে হৃদয়ত পোখা মেলে অথবা ৰাইজৰ ভাল বেয়া চিন্তি কাৰোবাৰ মূৰৰ কামোৰণি হয়নে নহয় একোৱেই জনা নাযায় যিটো জানিব পৰা গৈছে এয়া হেনো আচৰিত এটা সপোনৰ দেশ হ'ব পাৰে ইউটোপিয়া ইয়াৰ নাম অথবা এনিমেল ফাৰ্ম বা ৱেষ্টলেণ্ড মোৰ শাস্তি শাসনতন্ত্ৰৰ বিৰোধিতাৰ বাবে নহয় মই সিহঁতৰ বিৰোধিতা কাহানিও কৰা নাই মোৰ শাস্তি উগ্ৰপন্থাৰ বাবে নহয় বোমা বাৰুদ আগ্নেয়াস্ত্ৰ মই যে কেতিয়াও চুইয়ে পোৱা নাই মোৰ দুখ চুৰিৰ বাবে নহয় আজিকালি চুৰৰটো আৰু শাস্তিয়েই নহয় ফাঁকি শোষণ হত্যা অথবা ধৰ্ষণ এইবোৰৰ এটাও ধাৰা মোৰ গাত লগা নাই মিছা নকোৱাটো মোৰ দুখ হলে হ'ব পাৰে মানুহক ভাল পোৱাটো ভুল হলে হ'ব পাৰে কিন্তু এয়াটো মোৰ প্ৰথম প্ৰেম আৰু জন্ম অধিকাৰো প্ৰথম প্ৰেমৰ ওচৰত সকলোৱে হয় বেহাল নিৰূপায় সেইবাবেই মই আজিও কম মৃত্যুৰ দুৱাৰদলিত থিয় হৈ বাৰে বাৰে কম জীৱনক মই ভাল পাওঁ যেনেকৈ স্বাধীনতাক যেনেকৈ মোৰ মুক্ত সত্তাক
সেইবাবেই মই লালন কৰিম আত্মাক অদমনীয় ইচ্ছাৰে। সেইবাবেই মই কম তুমি হোৱা অপৰাজেয় আত্মা। কোনোবা চকু চৰহাই লগাই দিলে ৰজাক, মই হেনো সপোন দেশৰ এচাতি দিঠকৰ বা। মই হেনো এটা সুন্দৰ ভৱিষ্যতৰ এমাদিমা সপোন। মই হেনো শুই থকা আত্মাক জগাই তোলা দোকমোকালিৰ ফেৰেংগা দাও। সিহঁতৰ বৰ্ণিল দিন ৰাতি, সিহঁতৰ ধাৰলৈ লোৱা সুখ স্বাচ্ছন্দ্যৰ সতৰো। হে মোৰ প্ৰিয় আত্মা, হে মোৰ প্ৰিয় আত্মা, বাৰে বাৰে মোক মাৰি পেলোৱাতকে মোক যেন আজিয়েই হত্যা কৰে। বাৰে বাৰে মৰাতকে এবাৰতে মই মৰিব খোজো। এবুকু আত্মবিশ্বাস মূল্যবোধ সত্য আৰু জীৱনৰ সুন্দৰতাক আঁকোৱালি লৈ বলিশালত মই ডিঙি মেলি দিম। ফায়াৰিং স্কোৱাডত বুকু পাতি দিম, ফাঁচীকাঠত ওলমিম। তথাপিও মই জানো মই নমৰো, মই যে মৃত্যুঞ্জয়। নমস্কাৰ। অঞ্জলি বসুমতাৰীক ধন্যবাদ। এতিয়া বড়ো ভাষাত যিসকলে কবিতা চৰ্চা কৰি আছে, বিশেষকৈ নতুন প্ৰজন্মৰ সেইসকলৰ এগৰাকী আমি। নমস্কাৰ, মই বিজিত কেৰাৰাম চিয়াৰী। মই প্ৰথমে নিজৰ মাতৃভাষা বড়ো ভাষাত কবিতা পাঠ কৰিম। কবিতাৰ শিৰোনাম হ'ল सायख'जानाय अबुंलावरि। सुबुंफोरा जाय सुबुंखौ अबुंलावरि होनना सानबोबाय दंमोन आरो जाय अबुंलावरिखौ मन्दिर मस्जिदाव सिबिबोबाय दंमोन, सुबुंफोरा जाय अबुंलावरिनो बिबार माला आरो खर'आव मुकुट गानहोबाय दंमोन, थारैनो बै अबुंलावरिया सानसेखालि गावनि महिमाखौ दिन्थिमारनायसै। हरखाब बिनि फारसे मोनहैग्रा गासै लामाफोरा बन्द जाजोबनायसै आरो अबुंलावरिया स्रोब गोमोरलांनायाव सुबुंफोरनि गेजेराव दावराव दावसि सोमजिनायसै। सुबुंफोरा बिनि दरखं मोखाङाव उखैहाब गांहाब आला खाला राहा गोथे बेखार जेंना जेथोफोरजों बोसोरनि उनाव बोसोर गावसोरनि अबुंलावरिखौ नागिरना हांखुर जानायसै। दासिमबो सिबियारिफोरा खर' गंग्लायै नेनानै जना दं बै मोनसे जामा जिया अबुंलावरि बादि नुनाय मुसुखानि सेराव। नाथाय जायखि सायख'जानाय अबुंलावरियानो जाया मानो, सुबुंफोरनि थाखाय अबुंलावरिनिसिम मोनहैनांगौआ थांनानै थासान्दि मा बेयोखि एसेबां गोरलै बाथ्रा? অসমীয়া অনুবাদ। নিৰ্বাচিত ঈশ্বৰ। মানুহবোৰে যিজনাক ঈশ্বৰ বুলি ইমান দিনে ভাবি আহিছিল আৰু যিজন ঈশ্বৰক মন্দিৰ মছজিদত ভক্তি কৰি আহিছিল, যিজন ঈশ্বৰক মানুহবোৰে ফুলৰ মালা আৰু মূৰত মুকুট পিন্ধাই আহিছিল, সঁচাকৈয়ে সেই ঈশ্বৰে এদিনাখন নিজৰ মহিমা দেখুৱালে। হঠাতে তেওঁৰ ওচৰলৈ গৈ পোৱা সকলো পথ আৰু দুৱাৰবোৰ বন্ধ হৈ গ'ল আৰু যেতিয়া ঈশ্বৰ নাইকিয়া হৈ গ'ল, তেতিয়া মানুহৰ মাজত হুলুচ থুলুচ লাগিল। মানুহবোৰে তেওঁৰ দুৱাৰ মুখত ভোকে লঘনে অনাথ গৃহহীন নিবনুৱা অসহায় অসুৰক্ষিত ৰোগীয়া হৈ প্ৰজন্মৰ পিছত প্ৰজন্মই ঈশ্বৰক বিচাৰি হাবাথুৰি খালে। এতিয়ালৈকে ভক্তসকলে মূৰ দোৱাই কিন্তু
অপেক্ষা কৰি আছে। সেই একে স্থিৰ ঈশ্বৰৰ দৰে মূৰ্তিৰ সন্মুখত নিৰ্বাচিত ঈশ্বৰ যিজনে নহওক কিয় মানুহৰ বাবে ঈশ্বৰৰ ওচৰলৈ গৈ পোৱাটো জীয়াই থকালৈকে এয়া কি ইমান সহজলভ্য? ধন্যবাদ। ধন্যবাদ। বিজিত ৰামচিয়াৰী আছে এতিয়া। বিজিত ৰামচিয়াৰী বড়ো কবিতাৰ পাছতে আমি বোধ হয় আমাৰ দ্বিভাষিক কবি সন্মিলনৰ সামৰণি মাৰিব লাগিব। এই যিসমূহ কবিতা ইয়াত পঠিত হ'ল, যিসমূহ কবিতা আমি শুনিলোঁ, সেই কবিতাবিলাকৰ উধৰ দুৱাৰ, সেই কবিতাবিলাকে প্ৰত্যেকে যেন একোখন বুধৰ দুৱাৰ মুকলি কৰি দিলে আৰু সেয়া বুধৰ বেলিৰ মজিয়াক যেন উজ্বলাই তুলিলে। তাৰ কাৰণে মই প্ৰতিগৰাকী কবিক আমাৰ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ভাগ লোৱা আৰু মঞ্চত আহি কবিতা পাঠ কৰা সকলোকে ধন্যবাদ।